যদি সমগ্র পৃথিৱী আপোনাক মিছলীয়া বুলি কয় আৰু মাত্ৰ এজন মানুহে আপোনাক কয় যে মই আপোনাক বিশ্বাস কৰোঁ, আপুনি সেই মানুহজনক কেতিয়াবা পাহৰিব পাৰিব নেকি? ঠিক সেইদৰে খাদিজা ৰাদিয়াল্লাহু তাআলা আনহাৰ ইন্তিকালৰ বহু বছৰ পিছতো নবী সাল্লাল্লাহু আলাইহি সাল্লামে তেখেতক পাহৰিব পৰা নাছিল। প্ৰত্যেক বছৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামে ছাগলী জব কৰি সেই ছাগলীৰ মাংস খাদিজা ৰাদিয়াল্লাহু তাআলা আনহাৰ বান্ধৱীসকললৈ পঠিয়াইছিল। এদিনৰ কথা হযৰত আয়েশা ৰাদিয়াল্লাহু তাআলা আনহা অলপ ঈৰ্ষা অৱস্থাত নবী সাল্লাল্লাহু আলাইহি সাল্লামক ক'লে যে কেৱল খাদিজাই আপোনাৰ স্ত্ৰী আছিল নেকি, আপোনাৰ অইন কোনো স্ত্ৰী নাই? এই কথা শুনি নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ চকু দুটা ৰঙা হৈ পৰিল আৰু নবী সাল্লাল্লাহু আলাইহি সাল্লামে ক'লে যে হে আয়েশা, তুমি খাদিজাৰ বিষয়ে এইদৰে নকবা। খাদিজা ৰাদিয়াল্লাহু তাআলা হৈছে মোৰ সেইজনী স্ত্ৰী যেতিয়া সকলো মানুহে মোক অস্বীকাৰ কৰিছিল, সেই সময়ত খাদিজা ৰাদিয়াল্লাহু তাআলা মোক বিশ্বাস কৰিছিল। যেতিয়া সকলো মানুহে মোক বঞ্চিত কৰিছিল, তেতিয়া খাদিজা ৰাদিয়াল্লাহু তাআলা আনহাই নিজৰ ধন সম্পত্তিৰে মোক সহায় কৰিছিল। যিমানবোৰ সন্তান আছে এজনৰ বাহিৰে সকলোবোৰ সন্তান আল্লাহ তাআলাই মোক খাদিজা ৰাদিয়াল্লাহু তাআলা আনহাৰ জৰিয়তে দিছিল। খাদিজা ৰাদিয়াল্লাহু তাআলা আনহাক আল্লাহ তাআলাই জিব্ৰাইল আলাইহিস সালামৰ দ্বাৰা সালাম পঠিয়াইছিল। সেইবাবে খাদিজা ৰাদিয়াল্লাহু তাআলা আনহাৰ দৰজা ও মৰ্যাদা অনেক উচ্চ।